ফলাফল সন্দৰ্ভত এই মন্তব্য আগবঢ়ায় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আনহাতে বিটিআৰৰ ফলাফলৰ পাছতেই প্ৰথম প্ৰতিক্ৰিয়া ব্যক্ত কৰি হিমন্তই কয় যে বিটিআৰৰ 14খন বিধানসভা আসনো লাভ কৰিব বিজেপিয়ে। পোন্ধৰ বা 16 ডিচেম্বৰত বিটিআৰত নতুন পৰিষদৰ শপত গ্ৰহণ অনুষ্ঠিত হ'ব আৰু বিজেপি ইউপিপিএলৰ মিত্ৰজোঁটৰ পৰিষদ গঠন হ'ব বিটিআৰত। এক বৃহৎ পৰিঘটনাৰ সাক্ষী হৈ ৰ'ল বিটিআৰৰ নিৰ্বাচন। আৰু বিটিআৰৰ ফলাফল ঘোষণা হোৱাৰ পাছতেই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহত যোৱা নিশা এক জৰুৰী বৈঠক অনুষ্ঠিত হয়। বিজেপি নেতৃত্বৰ সৈতে এই বৈঠকত মিলিত হয় ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়ো আৰু সেই বৈঠকখনৰ পাছতেই প্ৰায় স্পষ্ট হৈ পৰে যে বিটিআৰত আৰু হিমন্ত বিশ্ব শৰ্মাই কালি নিশা কি মন্তব্য আগবঢ়াইছিল সংবাদ মাধ্যমৰ আগত আমি শুনাম খন্তেক বিৰতিৰ পাছত। Top headlines brought to you by All India Limited, a people's company. মেজিক নম্বৰ নাপালে কোনো এটা দলে দুটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰা হাজাৰটা মহিলাৰে এটা জয়লাভ। ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৰ দুটাকৈ সমষ্টিত জয়লাভ। বিপিএফৰ শীৰ্ষ নেতা খাম্পা বৰগোহাঞি পৰাস্ত। নিশা হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহত মন্ত্ৰণা বৈঠকত সভাপতি ৰঞ্জিত দাস, বিশ্বজিৎ দৈমাৰী, দিলীপ শইকীয়া, বিজেপি ইউপিপিএলৰ মিত্ৰজোঁট পৰিষদ গঠনৰ ইংগিত বিজেপি নেতৃত্বৰ। কোনো এটা দলেই একক সংখ্যাগৰিষ্ঠতা লাভ কৰা নাছিল, যাৰ ফলত এই বৈঠকত মিলিত হৈছিল মিত্ৰজোঁট পৰিষদ গঠনৰ দিশে আগবাঢ়িছে এতিয়া বিটিআৰত। আৰু কিছু সময় পাছতে হয়তো এই কথা স্পষ্ট হৈ পৰিব, কিয়নো ইতিমধ্যে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে কালি নিশা অনুষ্ঠিত হোৱা সেই বৈঠকৰ পাছত যে আজি পুৱা প্ৰায় 9:30 বজাৰ সমীপত সংবাদ মাধ্যমৰ সৈতে মুখামুখি হ'ব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ শীৰ্ষ নেতৃত্ব আৰু জনাব যে বিটিআৰৰ চৰকাৰ সন্দৰ্ভত কি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে, কিয়নো কালি সেই যি বৈঠক অনুষ্ঠিত হৈছিল মাজনিশা সেই বৈঠকত ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। হয়তো আজি 9:30 বজাৰ সমীপত সেই সিদ্ধান্ত ৰাজহুৱা কৰা হ'ব। আৰু কালি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত কি মন্তব্য আগবঢ়াইছিল আমি শুনাব বিচাৰিছো। আমি যিমানটা সিট প্ৰেডিক্ট কৰিছিলোঁ আমি একজেক্ট সেইটো সিটে পাইছোঁ। অহাকালি ৰাতিপুৱা বিজেপি পৰিষদীয় দলৰ বৈঠক হ'ব, আমি নেতা নিৰ্বাচন কৰিম আৰু মই ভাবোঁ 15 তাৰিখে শপত মানে কি টেকনিকেল খেল হ'ব নেকি? ইয়াত খেল একো নাই, প্লেইন চিম্পলত আমি জিকিছোঁ না। এইবিলাক ব্ৰাদাৰ টাদাৰ মোৰ অভিধানত নাই। চৰকাৰ হ'ব বিজেপিৰ লগত একো নালাগে কিনা বেচা, চিধা পাৰ্টীয়ে পাৰ্টীক ছাপোৰ্ট দিব। কিনা বেচা কিয় কৰিব